য'ত আহিম বুলি কৈছিলোঁ ফাইনেলি সেইটো জাগা। ওৱান ছেকেণ্ড, এনেকৈ ডাইৰেক্ট ষ্টাৰ্ট কেনেকৈ কৰোঁ? অলপ আৰম্ভণিৰ পৰা আহোঁগৈ অলপ। হেল্ল' লেডিজ এণ্ড জেণ্টেলমেন। ওকে। মই অপূৰ্বৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন অলপ বহি থাকিলোঁ ঘৰত, বিয়া চিয়া খাই। এতিয়া ঘৰত বহি কিবা এটা আমনি লাগিছে, সেইটো কাৰণে আমাৰ তাৰমানে ঢেকীয়াজুলি অলপমান আগফালে যাই পেলাই এতিয়া বঢ়িয়া এটা প্লেচ আছে, ধুনীয়া লোকেশ্যন, ফটো শ্বুটৰ প্লেচ, ভিডিঅ' শ্বুটৰ প্লেচ। গৈ আছোঁ ধুনীয়াকৈ এটা, তাতে গৈ পেলাই বঢ়িয়াকৈ চাম। আৰু গাইজ পিকনিক প্লেচো হয়, ক'বলৈ পাহৰি আছোঁ। আৰু এইফালে লগৰজন আছে, এইফালে ট্ৰেক্টৰ চল ৰহা হে। বাইকত বঢ়িয়াকৈ যাওঁ, ই আৰু মই, তো চলো। अभी जो आपने देखा वो हमारा छोटा सा गवर्नमेंट सेंटर है। वहाँ पे हम राजवा बाल कट के गए हैं घर। मैं इस ब्लॉग में आज थोड़ा हिंदी भी बोलने के लिए कोशिश करूँगा, आप लोग देखिएगा। एक दुनिया चली देखा है मुझे ब्लॉग काटे हुए उधर से। तो क्या सब पर এটা পুরাকে চাৰিওফালে পথাৰ ইফালে পথাৰ ধানৰ চিজনত পুৰাকে ধান দেখিবলৈ পোৱা যায়। বাৰিষাৰ টাইমত ধুনীয়াকৈ আমাৰ পথাৰত ৰোৱনী ধান ৰুই থাকে। টাউনত আপোনালোকে এটা বস্তুৱে দেখি থাকিব, কিন্তু গাঁৱত যেনেকৈ এইটো পথাৰ এতিয়া এনেকৈ হৈ আছে, কেইমাহৰ মানৰ পিছত ইয়াতে পানী হৈ যাব, কেইদিনমানৰ পিছত আকৌ ধান হৈ যাব, কেইদিনমানৰ পিছত আকৌ এনেকৈ ধান কটা হৈ যাব। তো দিছ ইজ আৱাৰ গাঁও। সেইটোৱে মজা আৰু গাঁৱৰ। টাউনত গৈ আৰু কি, সেইটোৱে যি দেখিছোঁ সেইটোৱে দেখা পাই থাকিব, একো নাই বেলেগ। গাড়ী চলাইছে, এতিয়া এক্সিডেণ্ট কৰিলে হয় আৰু। গাড়ীটো মানে মই যেতিয়া ভিডিঅ'টো অফ আছিলে, মানে যেতিয়া গাড়ীখন ওচৰ পাইছিল তেতিয়া মই ভিডিঅ'টো ফুটুককৈ অন কৰি পাইছোঁ। এনেকৈ কাটিছে একদম ওচৰেদি। তো গাইজ ফাইনেলি পালোহি, ডেষ্টিনেশ্যন নহয়, ঢেকীয়াজুলি টাউন। তো গাইজ আমি বৰ্তমান আছোঁ এতিয়া ঢেকীয়াজুলি টাউনত। আৰু মানুহবিলাক কি বা গাড়ী চাই পাৰ হয় নে নহয়, আগফালে গাড়ী আছে নে কিবা আছে নে চাই ল'ব লাগে। এতিয়া খুন্দাই দিছিলোঁ আৰু এটা। আৰু আমাৰ ঢেকীয়াজুলি টাউনৰ ট্ৰেফিক জাম। তো গাইজ এতিয়া আমি অলপ মানে তেল ভৰাব আছোঁ, পেট্ৰল। দিয়ক পুৰা দিয়ক, টেংকি ফুল নালাগে, 100 টকা এটা দিলে হ'ল। তেল ভৰালোঁ পুৰা 100 টকা। এতিয়া পুৰাকৈ গৈ থাকোঁ আৰু একদম বিন্দাছ। তো গাইজ আমি য'ত গৈ আছোঁ তাৰ মেইন গেটটো হৈ চাব পাৰে আপোনালোকে, কি ধুনীয়া, এইখিনি ভাল লাগে চাই। মানে মন্দিৰত আজি নাযাব পাৰোঁ, মন্দিৰ এটা আছে ধুনীয়াকৈ, মন্দিৰত আজি নোসোমাব পাৰোঁ। মানে চাডেন আমি ধুনীয়াকৈ পিকনিক প্লেচ এটা বঢ়িয়া এটা লোকেশ্যনত গৈ আছোঁ। তাৰ ওচৰতে কিবা ক'ব নেকি ছাৰ? মই কমেণ্ট। আৰু ৰাস্তাটো আগতকৈ বহুত ধুনীয়া হৈছে। আমি আগতে আহোঁতে এইটো এনেকুৱা আছিলে জানো? নাছিল ন? কেনেকুৱা আছে? পাথৰ ৰাস্তাটো সৰু আছিলে। অঁ, আমি মানে যেতিয়া চাইকেল লৈ পেলাই আহিছিলোঁ ন, এইটো ৰাস্তা মানে চাইকেল ৰাইড এটা কৰিছিলোঁ আৰু আমাৰ ঘৰৰ পৰা মিছামাৰীটো চিঙৰি বুলি এটা বঢ়িয়া এটা ব্লগ কৰিছিলোঁ চাইকেল লৈ। যদি মই পাৰোঁ আপোনালোকৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তেতিয়া মানে ৰাস্তাটো এনেকুৱা পকী দেখিছে আপোনালোকে, এনেকুৱা পকী নাছিলে তেতিয়া ৰাস্তাটো, পুৰা পাথৰ শিল এনেকুৱা মানে বনাবলৈ কাৰণে যোনবিলাক আগতে মানে শিলবিলাক দিয়ে ন, তেনেকুৱা হৈ আছিলে। এতিয়া চাব পাৰে ৰাস্তাটো কি ধুনীয়া ৰাস্তা। পুৰা চাহৰ বাগান, মজা এটা ৰাস্তা, বঢ়িয়াকৈ গৈ আছোঁ। এটা বস্তু আপোনালোকে ন'টিচ কৰিছে নে নাই মই নাজানো, ভিডিঅ'টোত আমাৰ গাতে আছে এটা বস্তু, ন'টিচ কৰিছে নে নাই? অলপ খেলি মেলি হৈ আছে মানে। সেইটো যোনটো গ্লভ, যোনে চলাই আছে সি গ্লভ পিন্ধা নাই, যোনে নাই চলাই সি গ্লভ পিন্ধি আছে। চাবাছ! এইটো হাতটো, এই হাতটো ইয়াত ইফালে থৈছে, এইটো হাতে এৰি দিছে, কেনেকৈ চলাইছে এনেকুৱা। তো গাইজ বঢ়িয়াকৈ গেট এণ্ট্ৰি কৰি দিলোঁ।
এতিয়া আমি য'ত গৈ আছোঁ প্লেচটো ভালকৈ নাজানো, কিন্তু ক'ত আছে বিচাৰিব লাগিব অলপ। মানে আমাৰ ঢেকীয়াজুলিৰ পৰা শিঙৰিলৈ অহা যোনটো ৰাস্তা, কিন্তু যোনটো ঠিকাদাৰে বনাইছে নহয়, তেখেতক মই চেলুট জনাইছোঁ। কি মজা ৰাস্তা বনাইছে। ত' গাইছ, শিঙৰিত মানে কি এচি চেচি চলাইছে নেকি, আহি পেলাই একদম ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈ গৈছে একদম। চাব পাৰে মানে শিঙৰি পাহাৰ। আমি লাষ্ট টাইম যেতিয়া আহিছিলোঁ চাইকেললৈ, যেতিয়া ইয়াতে খাইছিলোঁ আমি হেৰি ৰুটি খাইছিলোঁ, ৰুটি ওপৰত। আৰু চাওক মজা জেগা, এইফালে যাব লাগে। ত' গাইজ, ইফালে মন্দিৰটো আছে, সিফালে মন্দিৰত আজি আৰু নাযাওঁ। নেক্সট টাইম কেতিয়াবা আহিলে আপোনালোকক মই যাম আৰু মন্দিৰত আহি থাকোঁ মাজে মাজে, কিন্তু আজি মানে বেলেগ এটা লোকেশ্যনত আহিছোঁতো, তো বঢ়িয়াকৈ মানে আহি পাই গ'লোঁ আৰু চাব পাৰে পূৰা একদম কি ক'ম আৰু ইয়াতে মেলাও হয়, মানে শিৱৰাত্ৰিত ডাঙৰ একদম মজা মেলা হয়। আৰু ইয়াতে আহিম আৰু পিছত আহিলে মানে ভিডিঅ' চিডিঅ' বনাম। আৰু এতিয়া পিকনিকৰ ছিজন ষ্টাৰ্ট হৈ গৈছে, তো এইফালে বঢ়িয়াকৈ স্কুলৰ পৰা পিকনিক খাই আছে। এটা পিকনিকৰ ছিজনটো, আমি পিকনিক যোৱা নাই, ভাবিছোঁ লাহেকৈ যাম বুলি, পিছত কি হয় নাজানো। আৰু এটা কথা আপোনালোকক কোৱাই নাই, সেইটো কাৰণে আমি য'ত আহিছোঁ ব্ৰহ্মপুত্ৰ আছে, কিন্তু এটা পিকনিক খাই আছে। আমি কিন্তু পিকনিক খাবলৈ অহা নাই দেই গাইছ, আমি আহিছোঁ ফুৰিবলৈ কাৰণে, জেগা চাবলৈ কাৰণে, ফটো উঠিবলৈ কাৰণে, ভিডিঅ' বনাবলৈ কাৰণে। চবে ইয়াতে মানে ফটো উঠিবলৈ কাৰণে আহে স্পেচিয়েলি, আমিও সেইটো কাৰণে আহি আছোঁ। তাৰপৰা দেখিলোঁ আমি জেগাটো বঢ়িয়া লাগিছে, চাওক আপোনালোকে। এতিয়া মানে ভিতৰত যাবলৈ অলপ চেষ্টা কৰিম, ভিতৰত গৈ পেলাই ফটো উঠিম একদম। লগাই চলো আগলৈ যাওঁ। এইফালে বঢ়িয়াকৈ ছোৱালীবিলাক পিকনিক খাই আছে। ক'ৰ পৰা পিকনিক খাব আহিছে? ঢেকীয়াজুলি। আমিও ঢেকীয়াজুলিৰে হয়। তো গাইছ, গাড়ী উঠিব খোজা নাই। চৰকাৰে যিটো এতিয়া নদীৰ মানে অলপ আগফালে যাবলৈ চেষ্টা কৰিছোঁ, মানে পূৰা প্ৰাকৃতিক সৌন্দৰ্য ন, সেইটোৱে আৰু ভাল আৰু একদম পূৰা সৰিয়হৰ খেতি, যোনটো গোন্ধ ওলাইছে ইয়াৰ পৰা, উফ। এইটো বিলাহী ধান, জলকীয়া আৰু এইফালে জলকীয়া খেতি, সৰিয়হৰ খেতি, জলকীয়াৰ খেতি, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত খেতিৰ মাজত আহি পালোঁ। এইফালে বেঙেনা খেতি, চাব এইফালে বেঙেনা খেতি পূৰাকৈ এতিয়া মানে একদম ব্ৰহ্মপুত্ৰৰ পাৰৰ একদম পূৰা মানে খেতিৰ মাজত আমি এতিয়া মানে সোমাই পৰিছোঁ আৰু দেই। চাওক গাইছ, য'ত আহিম বুলি কৈছিলোঁ ফাইনেলি সেইটো জেগা, কিন্তু জেগাটো যে ইমানো ধুনীয়া হ'ব বুলি মই এক্সপেক্ট কৰা নাছিলোঁ। মানে হেৰিত ৰিল এটা চাইছিলোঁ হা, ইনষ্টাগ্ৰামত ৰিল এটা পাইছিলোঁ, ৰিলটো চাই পেলাই মানে এইটো জেগাত মোৰ বহুত আহিবলৈ ইচ্ছা গ'ল। তো ফাইনেলি সেইটো জেগাত আহিলোঁ। আৰু ৰিলত যোনটো যেনেকুৱা ৰিলত মানে দেখিছিলোঁ যে জেগাটো এনেকুৱা মানে তাতকৈ ভিডিঅ'টো দেখাতকৈ মানে আহি পেলাই মানে বেলেগ এটা ভাল লাগিছে। চাওক এইটো জেগাত আহি পেলাই কাৰ বেয়া লাগিব আপোনালোকে কওকচোন। কি বঢ়িয়া জেগা, খেতি বাতিয়ে, চবফালে খেতি হোৱাতে খেতি। তো এইফালে মানে যিমান দেখিছোঁ মানে মুছলিম সম্প্ৰদায়ৰ মানুহ আছে। জেগাটো কেনেকুৱা লাগিছে এইটো কওঁতে, খালি কিমান ভাল লাগিছে? বহুত ভাল। তো আপোনালোকক ক'লোৱে মানে জেগাটো তেনেকুৱা মানে এক্সপেক্ট কৰা নাছিলোঁ। জেগাটো আহি পেলাই মানে সঁচাই বহুত ভাল লাগিছে। চাব পাৰে মানে চাৰিওফালে একদম মানে ভেৰি গুড, নাইচ, বিউটিফুল। কেনেকুৱা লাগিছে ক'বলৈ মানে ভাষা নাই আৰু, মানে শব্দহীন হৈ গৈছোঁ মই আহি পেলাই। মানে চকু থমকি ৰৈছে মানে। এইফালে দূৰলৈকে চাওক সেইটো, আৰু এইফালে দূৰলৈকে চাওক, এইফালে দেখাব নোৱাৰে আৰু পাহাৰ চাহাৰ আছে আপোনালোকে। এইফালে ভিউটো ভাল লাগিছে। অলপ মাৰ্ক দিছিলোঁ ক'ৰ পৰা ইনচাল্টেড ব্ৰ, কি ক'ম শুনি লওঁ এইবিলাকে। কলিজাত যদি কিবা ব্লক হৈ আছে, কলিজাৰ মানে হাৱা চাৱা বতাহ তেজৰ কিবা ব্লক হৈছে, এই যদি আপোনালোকে শুঙি দিয়ে এনেকৈ, কেমেৰামেন ফ'কাছ কৰক, এইটো যদি আপোনালোকে শুঙি দিয়ে, আপোনালোকে দেহত যিমান ব্লক হৈ আছে, তেজ অহা যোৱা কৰিব পৰা নাই, পানী অহা যোৱা কৰিব পৰা নাই, আপোনালোকৰ ব্লক মানে ফুলা খাই যাব। বহুত ডাইলগ মাৰিলোঁ, এতিয়া মানে আপোনালোকে এটা চিনেমেটিক চাই লওক উইথ মিউজিক। যেটা মানে ফটো উঠা কাজ আছে, সেলফি মাৰিম ন। গাইছ আমাৰ ফটো উঠা ষ্টাইল চাওক। গাইছ ইমান ধুনীয়া জেগা, আপোনালোকে যদি ঢেকীয়াজুলিৰ আশে পাশে থাকে এবাৰ হ'লেও এই জেগাটোত, এই কেইদিনৰ ভিতৰত জানুৱাৰী মানলৈকে থাকিব চাগে এইকেইটা,
জানুৱাৰী লাষ্টলৈকে এবাৰ হ'লেও এই মানে জাগাটোত আপোনালোকে আহি যাব, এবাৰ হ'লেও আহি যাব। তো জানুৱাৰী লাষ্টলৈকে পাৰিলে আপোনালোকে এবাৰ হ'লেও আহি যাব এইটো জাগাত। কি বঢ়িয়া জাগা, ঢেকীয়াজুলি শিঙৰি, কি বঢ়িয়া। আৰু আহোঁতে মানে আপোনালোকে আইফোন লৈ আহিব নালাগে, আইফোন নালাগেই গাইছ, আপোনালোকে এণ্ড্ৰইডে লৈ আহক। যোনটো কেমেৰা কোৱালিটি দিব আইফোনো পাতা নাপায়। মই 100% গেৰেণ্টি এইটো দি পেলাই আপোনালোকক মই কথাটো কৈছোঁ, 100% গেৰেণ্টি দিছোঁ। আপোনালোকে আইফোন আনিব দৰকাৰে নাই। ফটো উঠিলোঁ, ৰিল বনোৱা নাই, ৰিল এতিয়া বনাম বঢ়িয়াকৈ। আপোনালোকে যদি ৰিলবিলাক চাব ইচ্ছা কৰে, ফটোবিলাক চাবলৈ ইচ্ছা কৰে, তেনেহ'লে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি ল'ব, অপূৰ্ব.দৈমাৰী। আপোনালোকে ডেছক্ৰিপশ্যনতো লিংকটো থাকিব, আপোনালোকে গৈ পেলাই এবাৰ ফ'ল' কৰিব। ইয়াতে আমি বঢ়িয়াকৈ উঠিলোঁ। এতিয়া আমি সেই আগফালে দেখিছে, অলপ তাত যাবলৈ চেষ্টা কৰিম। এইটো মানে বেলেগ সৰিয়হ, কিন্তু এইটো সৰিয়হ নহয় গাইছ, এইটো সৰিয়হ নহয়, এইটো ইয়াতকৈ বেছি হালধীয়া। এইটো কি বা অলপ বেলেগ, মানে এইটো বেলেগ হয়, কি হয় কিন্তু ধৰিব পৰা নাই দেই গাইছ। চাব পাৰে এইটো হালধীয়া হালধীয়া। হা, মাঘা, মাঘাটো কি বস্তু? তেল বনায়, হ'ব পাৰে দেই। অঁ, তেলৰে হ'ব, এইটো সৰিয়হটো তেলৰে হয় ন, সৰিয়হ তেলৰ। এইটো মানে বস্তুটো বেলেগ, মানে কামটো এটাই, সেইটো হ'ব পাৰে, তেলৰে হ'ব পাৰে। এইটো কি হয় আপোনালোকে যদি জানে, যদি কোনোবা জানে, গুটি লাগিলে গম পাব এতিয়া। যদি কোনোবা জানে এইটো কি হয়, যদি কোনোবা আপোনালোকে গম পায় এইটো যে কি হয়, আপোনালোকে কমেণ্ট কৰি জনাব। কি বস্তু ধৰিব পৰা নাই, মানুহ নাই কাষত মানে খৰিবলৈ কাৰণে, মানুহে আগত আছিলে। আপোনালোক বস্তুটো মই একদম ওচৰৰ পৰা দেখাই আছোঁ, কি হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি পাৰে। হা, জানে যদি জানে চাই লওক কি হয়, কি হয়। এইটো সৰিয়হ নহয় কিন্তু দেই গাইছ, এইটো সৰিয়হ নহয়। এইটো কি হয় মানে সৰিয়হটো অলপ মানে হেৰি হয়, কালাৰটো এইটো বেছি পূৰা মানে অৰিজিনেল হালধীয়া। এইটো যোনটো দেখিছে এইটো পূৰা অৰিজিনেল হালধীয়া হয়। চৌকা যেতিয়া মানে বঢ়িয়াকৈ ৰিল চিল বনোৱা কাৰ্যসূচী হৈ আছে, ফটো ৰিল, এই মানে মোৰ ৰিল চিল বনোৱা হৈ গ'ল, আপোনালোকে ইনষ্টাগ্ৰামত পাব। দে আহি যা। মজা দিলে কিন্তু লাষ্টত দেই। গাইজ ফাইনেলি পূৰা কমপ্লিট আমাৰ ফটো উঠা, ৰিল বনোৱা। যিসকল ব্যক্তিয়ে এই ভিডিঅ'টো মোৰ লাষ্টলৈকে ৱাটছ কৰি আছে, তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু যদি নতুনকৈ কোনোবা আহিছে মোৰ চেনেলত, আজি ভিজিট কৰিছে, তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। অ'কে, তো আজিলৈ ইমানে। যদি ভিডিঅ' ভাল পালে আপুনি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি নতুনকৈ কোনোবা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই। হেই আৰু লাষ্টত এবাৰ পুনৰ আপোনালোকক কওঁ, যদি ঢেকীয়াজুলি আশে পাশে আপোনালোকে আছে, প্লিজ এবাৰ ভিডিঅ' এই জেগাটোত মানে আপোনালোকে প্লেচটোত ভিজিট কৰি যাওক। শিঙৰি ঢেকীয়াজুলি হৈ আপোনালোকে শ্ৰী গুপ্তেশ্বৰী দেৱালয় আপোনালোকে গম পায়, গুপ্তেশ্বৰী দেৱালয়ৰ মেইন ৰোড, বঢ়িয়া হাইফাই ৰোড, সিফালেদি সোমাই আহি শিঙৰি বুলি কোৱা জেগাত আপোনালোকে আহি যাব। ব্ৰহ্মপুত্ৰৰ পাৰত বঢ়িয়া খেতি বাতিৰ লগতে বঢ়িয়া সৌন্দৰ্য আপোনালোকে উপভোগ কৰিবলৈ কাৰণে আপোনালোকে আহিব নিশ্চয়। এবাৰ মোৰ ফালৰ পৰা আহিব।